নমস্কাৰ বন্ধুসকল গেংৱে এণ্ড ক্লিপ প্ৰেজেন্সৰ দ্বাৰা প্ৰযোজিত আমাৰ এই ইউটিউব চেনেল নলেজ এণ্ড এভৰিথিঙলৈ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলত আপুনি উপভোগ কৰিব পাৰিব এণ্টাৰটেইনমেণ্ট ফানি নেচাৰ টেকনিকেল জব ৰিলেটেড এণ্ড হিষ্টৰিকেল ভিডিঅ'সমূহ আপুনি আমাৰ এই ভিডিঅ' উপভোগ কৰি নিজকে এডভান্স মোডত ৰাখিবৰ বাবে অনুৰোধ কৰিছোঁ ভিডিঅ'টো লাইক কৰিব বন্ধুৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টো চোৱাৰ আগে আৰু যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব বন্ধুসকল আমাৰ চেনেলৰ প্ৰথমটো টেষ্টিং ভিডিঅ' হিচাপে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ আজি Mozilla Firefoxৰ এটা বিশেষ সেটিং আপোনালোকে বাৰু জানেনে মোবাইলত যিদৰে থিম চেঞ্জ কৰিব পাৰি ঠিক একেদৰে কম্পিউটাৰৰ পিচিত ব্যৱহৃত Mozilla Firefox ব্ৰাউজাৰৰো থিম চেঞ্জ কৰিব পাৰি এই থিম চেঞ্জ কৰিলে আপোনাৰ চকুজুৰিৰ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰায় কমি আহে সময় থাকোঁতেই যদি আপুনি চকুজুৰিৰ বিশেষ যতন নাৰাখে ভৱিষ্যতে চকুজুৰিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো বন্ধুসকল আপোনালোকৰ কম্পিউটাৰ স্ক্ৰীনত Mozilla Firefox ব্ৰাউজাৰ অপেন কৰক এই যে দেখিছে কম্পিউটাৰ স্ক্ৰীনৰ 3 ডট এই 3 ডটলৈ গৈ কম্পিউটাৰ মাউচৰ লেফ্ট ক্লিক কৰিলে আপুনি দেখা পাব স্ক্ৰীনত খোল খাইছে সেটিং পেজ এই সেটিং পেজটোৰে লেফ্ট সাইডে থকা এক্সটেনশন এণ্ড থিমছ তাত আমি ক্লিক কৰিম তাত আমি ক্লিক কৰাৰ লগে লগে খোল খাব থিমছ মেনেজ ইয়ৰ থিমছ নামৰ পেজটো এই পেজটোত আপোনালোকে দেখা পাইছে কেইবাখনো স্ক্ৰীন অৰ্থাৎ মানে থিম দিয়া আছে তাক আমি এনাবল কৰিব লাগিব সো মই ব্ল্যাক স্ক্ৰীনখন বেছি পছন্দ কৰিছোঁ সুইটেবল স্ক্ৰীন সো গতিকে সেইখনক থিম হিচাপে মই ব্যৱহাৰ কৰিম আপোনালোকেও ঠিক মই ক্লিক কৰাৰ দৰে এনাবল অপশ্যনটোত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে দেখা পাইছে আপোনালোকে স্ক্ৰীনত থিমখন চেঞ্জ হৈ গৈছে সো আমি এতিয়া নতুন এটা পেজ খুলিম Mozilla Firefoxত নতুন পেজ খোলাৰ লগে লগে চাওক দেখা পাইছে আপোনালোকে কেনেদৰে ব্ল্যাক স্ক্ৰীন হৈ গৈছে আজিকালি ল'ৰা ছোৱালীবিলাকে কৰোনা পৰিস্থিতিত স্কুল যাব নোৱাৰাৰ কাৰণে লেপটপত অনলাইন ক্লাছ কৰিবলগীয়া হয় ফলশ্ৰুতিত হোৱাইট স্ক্ৰীন থাকিলে তেওঁলোকৰ চকুৰ নিশ্চয় অকণমান হ'লেও ক্ষতি কৰিব গতিকে মই আপোনালোকক এই টেকনিকেল দিশটো দেখুৱাই দিলোঁ আপোনালোকে ইয়াক ফ'ল' কৰিব ফ'ল' কৰিলে আপোনালোকে এনেদৰে ব্ল্যাক স্ক্ৰীন কৰি ল'ব পাৰিব যিটো চকুৰ কাৰণে হানিকাৰক নহয় সো এতিয়া আপুনি এই ব্ল্যাক স্ক্ৰীনখন আকৌ যদি ভাবে মই হোৱাইট কৰিব বিচাৰোঁ তেতিয়াহ'লে আপুনি কি কৰিব আকৌ আপুনি এটা নতুন পেজ খুলিব নতুন পেজ খোলাৰ পিছত 3 ডটলৈ যাব 3 ডটত যোৱাৰ পিছত সেটিংছ অপশ্যনটোত ক্লিক কৰিব সেটিংছ অপশ্যনটোত ক্লিক কৰাৰ পিছত পুনৰ একেদৰে এক্সটেনশনছ এণ্ড থিমছ তাত আপুনি ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আকৌ মেনেজ ইয়ৰ থিমছ স্ক্ৰীনখন আপোনালোকক দেখুৱাই দিব দেখুওৱাৰ লগে লগে আপুনি আকৌ লাইট ডিজেবল এ থিম উইথ এ লাইট কালাৰ স্কিম তো ইয়াত আপুনি এনাবল কৰি দিব পেজ খুলি দিয়ক দেখা পাব আপোনাৰ Mozilla Firefoxৰ ব্ৰাউজাৰ স্ক্ৰীন হোৱাইট হৈ গৈছে আজিলৈ আমাৰ ভিডিঅ' ইমানেই পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব